ল'ব বুলি এতিয়া কি হ'ব এই খবৰটো শুনা পাই মই ৰ'বই নোৱাৰিলোঁ মোমাইদেউ পিছে চোৱেনো কি কিনিলে বাৰু এই গণব নোৱাৰা বস্তুগিলা লৈ গৈছে মাথা চাথা একদম টেনচনত গৰম হৈ আছে হয় নি মেথা চেথা গৰম নকৰিব মোমাইদেউ তাতে ইমান গৰমৰ দিন এই গৰমতে আৰু মেথা গৰম কৰি পেলাই একেবাৰে হাই প্ৰেছাৰ হৈ যাব পাৰে এই প্ৰেছাৰ হয় কিবা হয় হৈ থাকবা দিয়ে ইমান টেনচন ল'ব নোৱাৰা তাতকে মোৰ যোৱাই ভাল হ'ব নেকি ভাগিন তেনেকুৱা কথা নক'বচোন মোমাইদেউ এই পিছলা চোৰে অকল আপোনাৰ ঘৰতে চুৰ কৰা নাই গোটেই গাঁওখন চলাচত মায়ে চুৰ কৰিছে সি একেবাৰে সাংঘাতিক বুদ্ধিয়ক চুৰ চোৰটো বুদ্ধিয়ক হ'ব সেইবুলি তাক এনেই এৰি দিম নেকি এবাৰ যদি ধৰা পৰে তাক টুকুৰা টুকুৰকৈ কাটি নদীত উটাই দিম মাইদেউ আপোনাৰ কিমান টেনচন হৈছে মই গম পাইছোঁ পিছে থানাত খবৰটো দিলে নে নাই দিছোঁ পুলিচে কৈছে বিচাৰ সুচাৰ কৰি চাম আচ্ছা আৰু আমিও বিচাৰ সুচাৰ কৰিব লাগিব আমাৰ গেষ্টিককো লগাই দিছোঁ কোনে মনে বিচাৰ সুচাৰ কৰিব দিছোঁ চোৰটোক হয়তো ভালেই কৰিছে অকণ বিচাৰ সুচাৰ কৰিলেহে ভাল হ'ব ঐ ৰহিলা কিনো এই পিছলা চোৰটো কোনি হবা পাৰেনো ঐ মিঠে হা মই জানো জানা কোনিনো এই লুজ কেৰেক্টাৰ নেকি আমি যে গা ধোৱা চাই থাকো এই লুজ কেৰেক্টাৰ হবা নৰে এই পিছলা চোৰটো নিশ্চয় মেলৈ চোৰ কৰছে ঐ মেলৈ চোৰ কৰব কথা কবা আইছা তই পাৰদাহন কাহিবাতি চোৰ কৰোতে দিন যায় এহলি কোনি চোৰ হবা পাৰেনো তাকে তুই ভাবিয়ে পোৱা নাই ৰ ঐ ৰহিলা কিনো আৰু এটা কথা শুনছো গম পাইছা না কি কথানো পিছলা চোৰে বোলে বস্তু চুৰ কৰাৰ লগতে সৰু ল'ৰা ছোৱালীক অপহৰণ কৰি লৈ যায় আৰু যদি একো চুৰ কৰবা নৰে মানুহকে বোলে কাটি থৈ যায় কিনো কৱে মিঠে মোৰ দেখোন ভয় লাগবা ধৰছি হে তেৰি তই কিয় ভয় কৰা ঐ হিষ্টা পুষ্ট ছোৱালীজনী থাকোতে তই ভয় কৰবা লাগে না পিছলা চোৰ মোৰ আগত পৰক নহ তাক মই দুইশা কৰি ফেলম বল ইতা ৰাম ৰাম কি পিছলা চোৰ ওলাইছে আগে পিছে গাঁৱত এনেকুৱা চোৰ দেখা নাছিলো দেই ঐ এই চোৰে বোলে এইবাৰ গাঁও লুটি পুটি নিব শুনছো বস্তু নাপালে বোলে মাৰধৰো কৰে হয় নেকি হয় দে গাঁৱৰ কোনটো যে চোৰ ঠিক নাই এই চোৰৰ ভয়তে দেউতাৰ প্ৰেছাৰ বাঢ়ি গৈছে আৰু বৰ ভয় লগা হৈছে বুজিছা ঐ মানুহটো শৰাব খাইছং ৰগিলে তই কি কৰিব আহিছা তুই যি মনে মনে শৰাবটো খাবা আহিছা তাকে চাবা আহিছং টেনচন গিলা পুৰপুৰ গৈ আহি থাকে না মাথা একদম মাথাটো গধুৰ গধুৰ লাগি যায় শৰাবটো খোৱাৰ পিছত মাথাটো কিবা পাতলা পাতলা লাগি যায় আৰু হাই মানুহটো এই শৰাবটো খালি চিন্তা গিলা দূৰ নহয় নহয় বেমাৰটো বেছিহে হয় উল্টা সেইগিলা কথা ময়ো জানো তথাপিওতো চবে খায় সেইকাৰণে ময়ো খাং কথা কবা আহিছা চবে খালে বুলি কি তই খাবি নেকি বেলেগ গিলাকক ভাল ভাল কথা গিলা ক আৰু নিজে যদি এই শৰাবটো খাই বেয়া কাম কৰা বেলেগে কি ক'ব নো আজিৰ পৰা নাখাওঁ এই পিছাচৰ নামত আজি অলপ খালোঁ আৰু হুই কাকা কথা এটা হৈছে ৰচোন কি কথা হৈছে ন কি হৈছে ন পুলিচে যাৰ যাৰ ঘৰত চুৰ হৈছে আকৌ একবাৰ থানাত মাতছি বোলে পুলিচে থানাত মাতছে পুলিচে চোৰক ধৰবা আৰে গৃহস্থবিলাকে থানাত মাতছিচোন আমাকে জেলত ভৰাই থৈ নেকি কবাই নৰো দে কিনো পুঠি মাছৰ নিচিনা কলিজালৈ জীয়াই থাকিবা আহিছা মতা মানুহটো হয় পুলিচলে ভয় কৰা না কি আমাৰ ঘৰত কি চোৰ হৈছে এইটো কথা সুধিবার কাৰণে মাতিছে দে পুলিচে ঐ কাকা এনেকাই কিবা এটা হ'ব দে বুজি পাইছা না হ'ব দে তেনেহ'লে থানাত যাবাই লাগব আৰু ইটা শৰাবটো মোক দি তই সোনকালে হাত ভৰি গা ধুই থানাত যাবি থানা বুলি ক'লে ভয় লাগে বেছি ভয় কৰবা নালগে যা आए हो मेरे जिंदगी में तुम बहार बन के मोर दिल में यूं ही रहना प्यार प्यार बन के কেমন আছিস ভালো আছিস না আচ্ছা তুই যে হায়দ্রাবাদ গেছস কিরকম পয়সা করে কামাইছ বরবাদ এমনি কই নাই তোমারে আমি আরেকটা কথা তোরে কইয়া দেই তুই আমার বারান্দার মধ্যে ঢুকতে পারবি না তো টেংরি মে কাটা ফেলাম গুলাম এটা থামলে কা ফাটা ফেলাম ও কেন খরচ দিয়া পারি না যে হেই জনে ও বো আমিও দেখাইতেছি টেহা কা বিছনা বানায়া তার উপরে
तुम्हें और तुम्हार बौरे हुआ रहेगा तो होते हो তোমরা দুইজনে क्या রং দেখাएगा রং দাও তুমি আমারে কমলা অন্তর দিকে বাইরেছে এই আশীর্বাদ কারণ 100 কথা কুরবানের এক কথা হব 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 তুমি আর এই সকল চিন্তা করা লাগবো না তুমি স্বপ্নেতেও টাকার বিছনা করতে পারবা না গোলামের বাচ্চা থামরে গা ফেলাম অ ৰগলে ও রহিলার ভিনি থানার পে আহি পালি আহি পালো ৰ পিছে পুলিশে কি কলানো এইবাৰ বোলে পুলিচে পিছলা চোৰটোক ধৰব কিবা জাল পাতছে বোলে কিবা খবৰো পাইছে হলিও পুলিশের উপর মোর বিশ্বাস নাই আগতে যিহোপা করছি অবশ্যে দিনকাল পরিবর্তন হইছি এইবার কিন্তু ধরবাও পারে নাকি হ'বও পাৰে সিবাৰ মোৰ ঘৰত খিন্দি খানোতে চোৰ ধৰবা নলা পুলিচে এইবাৰ কিবা এটা হ'ব নেকি পৰিৱৰ্তন হৈছে যে মই কিন্তু পুৰি বুটন চুৰি বুটন শিকলে একো নহয় দেই মই আগৰে কি আগৰ দৰে হৈ থাকিম বুলি কবাইছায়ে তই পৰিবৰ্তন হবাই লাগবো ইমান বেঙেৰা হৈ থাকলে কেনকে হব ও তার মানে কি তোর এসে বেঙ্গানি হয়ে গেলে কাম করে থাকবা লাগে হা ঘৰৰ তো দুই এটা কাম করবাই লাগবো ঘৰৰ দুইটা কাম করবা লাগবো বৰ ধুনীয়া নাম গাইছে হা এটা কৈ যাবি নি কৈ যাওঁ বন ৰ হা কৰিলে নহ'ব নহয় কিবা এটাও দিব লাগিব দিবতো লাগিবই ময়ো পইচা পাতি নানিলো সেই আজি যেন তই বটিয়াই পেলাই 10 টকা এটা পাইছিলি কি কৰিবি আছে সেইটোকে দেখা অকণ কৈ যাওঁ কেতুৱা দিব লাগিব নেকি কোৱা দিব লাগিব আকৌ কিবাকে 10 টকা এটা পাতিনো কেতুৱা দিব নেকি ইমান মান ধান্দা কৰিব নালাগে ভগৱানক দে 10 টকা দিবি 20 টকা কৰি দিব দে এইটো নক হ্যাঁ হলে তোর নো ও মানুটো এইটা পিছলা চুরে হব দেখছ না কেনকা বেলেগ কেস লই আইছে আৰু চাচোন চা আমার ঘরখান কেনকে জুমি জুমি চাই আছে র আজি পাইছো র ইয়ে হবা লাগবো কি কৈছা তই কেনেকে গম পালি পিছলা চোৰ বুলি কাকা এই মানুটোৱে আমাৰ ঘৰত সোমাব খুজিছে আৰু তাকে মানুটো ইয়াত থৈছে মুখখন চাওঁ মই ইয়াৰ দাঁড়ি আছে দেখোন নহয় পাইছে তাচোন যা গাঁৱৰ মানুহগিলা মাত ই যদি চুৰিয়া পুছে শাস্তি দিব লাগিব যাচোন যা যা কোনে কোনে আহে হকালে আই কথা চা আহে হকালে আমাৰ ঘৰত পিছলা চুৰ হৈছে ইয়ে পিছলা চোৰ ওই আহা ওই বাবা ওই খুৰি ওই আছনা আমাৰ ঘৰত পিছলা চুৰ হৈছে হাপা ইমান খৰখেদাকে কক গেছি ক'ত যাব আৰু ক'বাত কোনবা এটা পাৰি আছে তাকে সি খৰখেদাকে খবৰ ল'বা গেছি আপুনি দেখোন আধা ৰাস্তাত আহি পেলাই তাক খুন্দাহে মাৰছি তাকতো কিয় যাবা দিবা লাগে এনে দিনকাল ভাল নহয় গাঁওখনত ক'ত বা কি হৈছি নে সিদিনা বুঢ়া ঘৰত কাটি মাৰি গাছত আলি থোৱাৰ নিচিনাকে গাঁওখনত ক'বাত কিবা অঘটনে ঘটছি নেকি হে প্ৰভু আমাৰ গাঁওখনত যেন এনে ধৰণৰ অঘটন নঘটে প্ৰভু ৰক্ষা কৰবা অয়ে জান আজিকালি দিনতে ওলাবা ভয় লগা হৈছিয়া ক'ত বা ধৰি বান্ধি মাৰি পকেটৰ হাতৰ কাণৰ বস্তু লৈ যায় একো ঠিক নাই মই কিন্তু আপোনাক আজিয়ে হুকেই থলো হাজাৰ সন্থাৰ সভা হওক চুপাৰীৰ দাম নামক বা উঠক আপুনি কিন্তু ঘৰৰ পৰা বাহিৰ নোলাব দেই নহওঁ দে ঐ জান তই একদম চিন্তাই নকৰিবি এক পাছত শেষ কৰি দিয়া হৈছে শেষ কৰি দিয়া হয় কসাম ও কুন্দিতা দেখছি এই হুলাবাৰী হেন মানুহৰ কি নাম ডাঙৰ কাণ্ড এ আপা কি কৰা এতিয়া তাকেইতো মাথা গৰম হৈ গৈছি ভাবি আছো ৰ কি কৰা যায় হয় ৰ বেছি মাৰপিট নকৰবি মৰি গেলে বিৰাট ডাঙৰ কথা হ'ব আমাৰ কি মৰম কৰিবি নেকি
আপোনালোকৰ ইমান হোপা বস্তু চুৰ কৰি লৈ গৈছি এই মাৰ তাক আৰু মাৰ অ ৰহিলাৰ বিনি ৰচোন ৰ মাৰাটো অলপমান বন্ধ কৰ কথা নহয় পুলিচক ফোন কৰি খবৰটো দিছা না পুলিচক খবৰ দি লাভ নাই কথাটো কিবা উল্টাহে হ'ব ইয়াক আমি শাস্তি দিব লাগিব সেই নিজ মুখেৰে ক'ব লাগিব সি যে চোৰ এই কি চাই আছা ইয়াক মাৰ ইয়াৰ দৰে মানুহ এটাক মোৰ বাৰান্দাত ধৰি বান্ধি মাৰাৰ সৰুৰ পৰাই মোৰ বৰ ইচ্ছা আছিল কোনোদিন চান্স পোৱা নাই আজি এৰাত নাই ৰচোন কেলে মাৰপিট কৰিছ ওলাই যাব বুলি এনেকৈ মাৰপিট কৰিব নাপায় নহয় কি কথা কবা হে আপুনি চোৰ মাৰিব নাপায় পূজা কৰিব লাগিব হে ৰচোন মানুহ এজন তৎক্ষণাৎ ভুল পথত নাযায় নহয় এওঁ বা কি ভুল আছে কি কৰিছে কি নকৰিছে সোধ-পোছটো কৰিব লাগে মই সোধ-পোছ কৰি লওঁ চুৰ কৰি বুলি আমাৰ ঘৰৰ ভিতৰতে সোমাইছিল আমাৰ কেঁচিকে ধৰলা মা কৈছে মই ধৰছো পিছলা চুৰক দিনটোন যা নাই নাই মোক এৰি দিয়ক মই চুৰ কৰা নাই আচ্ছা হেৰি কচোন ৰছীডাল খুলি দিয়াচোন খুলি দিয়া হাও কেনে কথা কৈছে আপুনি খুলি দিলে দেখোন ই পলাই যাব ধৰি থাকি মাৰিব নোৱাৰাকে কোনো খুলি দিব নোৱাৰা কিন্তু ই আমাৰ ঘৰত চুৰ কৰি অনা বস্তুগিলাও ঘূৰাই দিবে হ'ব এওঁ চুৰ নহ'বও পাৰে এইটো তোমালোকে একো বুজিয়ে নোপোৱা চাওঁ খুলি দিয়াচোন নহ'লে মই দিম ৰ'বা ৰ'ব দেই খুলবা নালগে ঐ মনে মনে থাকচোন পলাব নেকি খুলি দিয়া কেলে মাৰিছ চুপ বুলি কৈছো নেকান্দিব কেলে কান্দিছে নেকান্দিব মই ভিক্ষা মাগিবলৈ আহিছিলো আৰু কাকো দেখা নাপাই ইফালে জুমি চাওঁতেই এজন মানুহে মোক গবা মাৰি ধৰিলে চোৰ বুলি মিছা কথা কবা আছি তই চোৰ ইয়াক মাৰবাই লাগে থাকি লাভ নাই ইয়াক মাৰি পেলাব লাগে এই গেছি এনেকৈ নাথাকিবিচোন ইয়াৰ কথা বিশ্বাস নকৰবে ইয়াক আজি উচিত শাস্তি দিব উচিত শাস্তিয়ে পাব ৰ'বচোন মই মোনাখনত কি আছে চাই লওঁ মানুহ এটাক মাৰি থাকে বাৰে বাৰে কোৱা এইবোৰ দেখোন চাউল পাতি আছে চোৱাচোন চোৱা এইবোৰ চোৱা এইবোৰ চাউল পাতি হয়নে বাৰু খোজনীয়া চাউল পাতি এওঁ খোজনীয়া সঁচাকৈ ভিক্ষাৰী এজন এই ভিক্ষাৰীজনক যে তোমালোকে চোৰ বুলি এনেকৈ মাৰপিট কৰিছ বুবক হে ইয়াৰ লগত কি হ'ব যে আমাৰ বেংৰা আইঅ বেচাৰাটো চাচোন বাৰু তোমালোকে এইটো বৰ মহা ভুল কৰিছ নহয় বুজিছা তোমালোকে যদি এনেকৈ সোধ-পোছ নকৰাকৈ একো নজনাকৈ এই চোৰ ডাইনী সপা ধৰা এইবোৰ মানুহক এনেই সজাই কিনে মাৰপিট কৰা এইটো কেনেকুৱা কথা কোৱাচোন এই সমাজখন দেখোন ৰখাতলৈ যাব আমি মানুহবোৰে এনেকুৱা অন্ধবিশ্বাস আৰু সন্দেহৰ মাজত জীয়াই থাকোঁ বাবে আমাৰ এই অৱস্থা আজি কথাটোতো ভাগিনে ঠিকেই কৈছা পিছে যিহে দিনকাল পৰছি কাকনো বিশ্বাস কৰিবি তেনেকুৱা কথা নহয় মামিদেউ এইখন হৈছে শংকৰদেৱ আৰু আজান ফকীৰৰ মহামিলনৰ দেশ আমি সকলোৱে ইজনে সিজনৰ মাজত মৰম চেনেহ কৰি বিশ্বাস কৰি চলাটোহে আচল কথা সন্দেহ আৰু অন্ধবিশ্বাসবোৰ বাদ দি সকলো কাম জানি বুজি কৰক আৰু ইজনে সিজনক সহায় কৰি মৰম চেনেহৰ মাজতে মিলা প্ৰীতিৰে আমাৰ অসমখন সুন্দৰ কৰি তোলক